তো হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল Rupohi Assam বন্ধুসকল সোনকালে শুই উঠি চাহ তাহ খালোঁ চাহ তাহ খাই লৈ আজি আমি যাম সোনাৰী টাউনত এটা নতুনকৈ চিনেমা হল অপেনিং কৰিছে চিনেমা হলটো আমি সকলোবিলাক আপোনালোকক দেখাম চিনেমা হলটোত নতুনকৈ চিনেমা উঠিছে দাদা তুমি দুষ্টবৰ আমি চিনেমাখন চাম তাৰ আগতে কৈ থওঁ যে আমাৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তো গা পা ধুই আমি ৰেডি হৈ লৈ মেলি আমি সোনাৰী টাউনত যেটো নেকি চিনেমা হল আছে হেতু আমি আপোনালোকক দেখাই আছো তো বলক আমাৰ ভিডিওটো আৰম্ভ কৰো গা পা ধুই মেলি ৰেডি হৈ গলো আৰু এতিয়া আমি সোনাৰী টাউন গৈ থাকো বলক চেন্টেন কৰি গাঁৱৰ পৰা ওলাই আহিলো ৰাস্তা বহুত বেয়া বৰষুণৰ বাবে কালি বৰষুণ দি দিলে আমাৰ এইফালে ৰাস্তা বোকা হৈ গ'ল আৰু আহি আমি পকা ৰাস্তা পাই গ'লোহি আৰু আগলৈ গৈ ৰাজগড় আছে আমি ৰাজগড়ত উঠিম গৈ বাইকত তেলো নাই পিছে তেল ভৰাই ল'ম আগত গৈ যিমান পাৰো আমি শৰ্টকাট দি শ্যামগাঁও হৈ নাফুক হৈ একেবাৰে সোনাৰী টাউন ওলাব লাগে আহি আমি তেল ডিপু পাই গ'লোহি আৰু তেলটো ভৰাই লওঁ ব্লক আহক তেলটো ভৰাই লওঁ ইয়াত এইটো ইণ্ডিয়ান তেল ডিপু লাকৱাৰ কলনী আগত যেটো নেকি তেল ডিপু আছে তো আমি বাইকত তেল ভৰাই ল'লোঁ তেল ভৰাই লৈ এতিয়া আমি তেল ডিপুৰ পৰা ওলাই আহি এইফালে অলপ আগলৈ গৈ লাকৱাৰ বইনিছ কলনী তো আমি আহি শ্যামগাঁও পাই গ'লোহি এইটো শ্যামগাঁৱৰ মন্দিৰ হয় তাৰমানে শ্যামসকলৰ কিবা মন্দিৰ হয় গম পোৱা নাই ভালকৈ আহিম এদিন ভালকৈ আৰু আগলৈ এইটো দেখিছে এইটো অলপ আগলৈ গৈ লওঁ আগলৈ গৈ এইটো দেখিছে নহয় এইটো শ্যামসকলৰ এটা মন্দিৰ হয় বৌদ্ধ বিহাৰ হয় কিমান ধুনীয়াকৈ বনাই ৰাখিছে দেখিছে নহয় দেখি কিবা এটা ভাল লাগি গৈছে মানে চাওক না কিমান ধুনীয়া কিমান সুন্দৰ এটা পৰিৱেশ চাওকচোন ইমান মৰম লগা শ্যামগাঁৱৰ পৰা মেইন ৰাস্তাটোৰ পৰা ওলাই আহি মেইন ৰাস্তা আমি পাই গ'লো আৰু এইফালে যাব পাৰে আপোনাৰ মৰাণৰ পৰা এইটো ৰাস্তা সংযোগ হৈছে ইয়াৰ লগত আৰু এইফালে যদি ডাইৰেক্ট যদি গুচি যায় তেতিয়া আমি সোনাৰী পাই যাম আমি আহি আমি প্ৰায় সোনাৰী ওচৰ পাওঁ অৱস্থা আৰু অকণমান দূৰ আছে আৰু এই পথাৰখন দেখিছে যে এই পথাৰখনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হৈছিলে আপোনাৰ 2000 চনত মানতে আৰু সোনাৰীলৈ বেছি দূৰ নাই বলক আমি অলপ দূৰ আছে বেছি দূৰ নহয় আৰু ৰ'দো বহুত ইয়াত ৰ'দৰ কাৰণে অলপ প্ৰব্লেম হৈছে একো দেখি পোৱা নাই স্ক্ৰীণত ইমান এটা মোবাইলত ভিডিঅ' বনোৱা হৈছে ইমান এটা গম পোৱা নাই কি হৈছে ইমান এটা দেখি পোৱা নাই কিন্তু সোনাৰীলৈ আৰু ইয়াৰ পৰা 5 কিলোমিটাৰমান আছে 5 কিলোমিটাৰ আমি গৈ লওঁ সোনাৰী টাউনত সকলোবিলাক দেখাই আছোঁ আপোনালোকক বলক তো আহি আমি সোনাৰী প্ৰৱেশদ্বাৰ পাই গ'লোহি আৰু এইটো এটা চিলাৰায় প্ৰতিমূৰ্তি আমি টাউনখন অলপ ঘূৰি ল'ম कौन है ये लोग कहां से आते हैं তো আহি আমি চিনেমা হল পাওঁ অৱস্থা আৰু এইটো ৰাস্তা দেখিছে এইটো ডাইৰেক্ট কোৰ্টলৈ গুচি গৈছে কোৰ্টলৈ নগৈ যেটো নেকি
ডাইৰেক্ট ৰাস্তা ইয়াত চিনেমা হলটো আছে আৰু আহি চিনেমা হল পাই গ'লোঁ আমি বাইকখন ছাইড কৰি লওঁ তো এইটোৱে হৈছে কল্পনা চিনেমা হল যিটো নেকি নতুনকৈ অ'পেনিং কৰিলে সোণাৰী মাজমজিয়াত ভিতৰলৈ গৈ সকলোবিলাক দেখাই আছোঁ আপোনালোকক উঠি আহিলোঁ এতিয়া ভিতৰত গৈ আছোঁ পাই গ'লোহি দাদা তুমি দুষ্ট দিছে আৰু এইফালে প্ৰণালী হাই কৰি দিয়া আৰু এইফালে হৈছে এইটো চিনেমা হলৰ কেফেটৰিয়া তো গৰমত আহিলোঁ বাবে পেপচি খাই ল'লোঁ আৰু গৰমত পেপচি খোৱা আমেজেই বেলেগ আৰু লগৰজনেও খাই আছে খা পুৰা খা নেৰিবি পুৰা খা মুঠতে কেফেটেৰিয়া পইণ্টত সকলো বস্তু পোৱা যায় আৰু এইফালে চাওক না ৰ'ব দেখাই আছোঁ এইফালে ইয়াত চাওক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বহুত ধ্যান ৰাখিছে ইয়াত অ' মাই গড ৱালখনৰ লুকটো চাওক না দেখি মনটো কিবা এটা ভাল লাগি গৈছে ৱালখন দেখি মানে এইফালে ডেক'ৰেশ্যন চাওক না গ্ৰাউণ্ড ফ্ল'ৰত ইমান ধুনীয়াকৈ এটা একুৰিয়াম বনাই ৰাখিছে দেখি ভাল লাগিছে কিবা এটা ব'লক এতিয়া চিনেমা হলটোৰ ভিতৰ চোৱা আপোনালোকক দেখাই আছোঁ আৰু এয়াই হৈছে কল্পনা চিনেমা হলৰ ভিতৰ চোৱা চাওক না চাউণ্ড ছিষ্টেম কিমান লগাইছে কিমান হেভি চাউণ্ড ছিষ্টেম লগাইছে ইয়াত যেতিয়া নেকি আপোনালোকে ইয়াত আহি চিনেমা চাবহি তেতিয়াহে গম পাব যে চাউণ্ড ছিষ্টেম কিমান হেভি ইয়াত বক্সবিলাক বহুত হেভি লগাইছে ইয়াত আৰু ছিটবিলাক চাওকচোন আপোনালোকে কিমান দামী ছিট লগাইছে ইয়াত আৰু এই মানুহবিলাকে যে খোজকাঢ়ি আছে এই কাৰ্পেটখন বাহিৰৰ পৰা কিনি আনি ইয়াত লগাইছে বোলে আৰু সেই কাৰ্পেটখনৰ দামো বহুত আৰু এইফালে চিনেমা হলৰ এক্সিট ড'ৰ এখন এক্সিট ড'ৰ ছিট কেপাচিটি প্ৰায় 180 মান হ'ব আৰু আপোনালোকে টিভি চিনেমা ধুনীয়াকৈ উপভোগ কৰিব পাৰিব ইয়াত এইফালেও এখন ইমাৰ্জেঞ্চি এক্সিট ড'ৰ আছে আৰু ফায়াৰ ছেফটি বহুত ধ্যান দি ইয়াত এই হলটো বনোৱা হৈছে আৰু এই ছিটবিলাক চাওকচোন যেতিয়া নেকি আপোনালোকে ইয়াত চিনেমা চাব আহিব হাতত পপকৰ্নৰ বাকচ এটা লৈ আহি এই ছিটত বহি ছিটত থকা বাকচত আপোনালোকে পপকৰ্নৰ বাকচটো থৈ পপকৰ্ন খাই চিনেমা যেতিয়া চাই কিমান ভাল লাগিব বাৰু আৰু আগুৱাই গৈ থাকোঁ আমি আৰু চিনেমা চাব আহিছোঁ যেতিয়া আমি চিনেমা চাই লওঁ অসমীয়া চিনেমা দাদা তুমি দুষ্টবোৰ কেনেকুৱা লাগে চাই লওঁ তাৰপিছত আপোনালোকক জনাই আছোঁ তো চিনেমাখন চাই আমি ওলাই আহিলোঁ এতিয়া আৰু চিনেমাখন চাই ভাল লাগিলে এইটো কেফেটৰিয়া পইণ্ট চিনেমা হলৰ আৰু এইফালে কিনাৰত আছে এইটো দেখিছে নহয় ফায়াৰ ছেফটি বহুত ধ্যান দিছে ইয়াত ফায়াৰ ছেফটিৰ কাৰণে আৰু অসমীয়া চিনেমা চাই ভাল লাগিলে দাদা তুমি দুষ্টবৰ আহক আপোনালোকেও আহি চাওকহি চিনেমা হলটোত আহি চিনেমা চাওকহি এইখন চিনেমা বহুত ভাল লগা চিনেমা এখন চিনেমা হলৰ পৰা ওলাই লৈ মেলি দেখালোঁ চিনেমা হলটোলৈ আহি লৈ মেলি চিনেমা চাব আহিব বহুত ধুনীয়াকৈ খুলিছে আৰু সোণাৰী মাজমজিয়াতে অৱস্থিত আৰু এইফালেদি সোমাব পাৰিব আৰু ওলাবও পাৰিব